বৈকুণ্ঠৰ হৰিনাম কোনে নমায়ানে সত্ৰ নাম ঘৰ কোনে সৰজিলে কোন বাৰু সেইজনা করুণার সাগর সেইজনাই আমার গুরু শ্রীমন্ত শঙ্কর ও সেইজনাই আমার গুরু শ্রীমন্ত শঙ্কর রাম রাম আদিতে হরির নাম ও শঙ্কর স্বরূপে তাঙ্ক হে রাম ও শঙ্কর স্বরূপে তাঙ্ক করুণার সাগর সেইজনাই আমার গুরু শ্রীমন্ত শঙ্কর ও সেইজনাই আমার গুরু শ্রীমন্ত শঙ্কর বৈকুণ্ঠর হরিনাম কোনে নমায়ানে এ কলির যুগত ও মনুষ্য লোকৰ ও আয়ু হইব অল্প মান হেন জানি সবে হিংসা হত্যা ত্যাগ কৰি ওলোৱা সবে ঈশ্বৰৰ আৰু কলিৰ যুগত ও মনুষ্য লোকৰ এই হৰিনাম পৰম অমৃত হরিনাম ললে ইটু কলিকালে ও মুকুতি ও মিলিব হে ব্রহ্মাদেৱৰ
পুত্র আছিল ও নারদ তপোধন নারায়ণ 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 হাতে বিনাতি বাই ও মুখে হরির নাম গাই ও ঘুরি ফুরে এই ত্রিভু মুনির মুখত হরিনাম শুনি পাপীগণ ও মুক্তি পাই কত পাপী শুনি হরির নাম ও রাম ও শুনি হরি কিন্তু সেই মহামুনি নারদে ও দিন রাতি একো নাই জইতে ফুৰে তৈতে খাই ও জুত লগাই ফুৰে সকলোতে তাকো দেখি ব্ৰহ্মাদেৱে ও ভাবি থাকে নিজ স্থানে ও কি কৰো ও নারদরু ব্রহ্মাই মনে মনে ভাবে ও যদি নারদর ও বিয়াখন পাতি দিও নিশ্চয় ই ও থাকিব ঘৰতে কিয়নো এই গৃহস্থ নোহোৱা গৰু আৰু ঢাকনি নোহোৱা চৰু ও মোর বাসার ও এনুয়াবি আৰু এক ব্রহ্মাদেবে ও ভাবিয়াছে ও নিজ স্থানে হেন কালে পুত্র নারদ উপস্থিত হইলা পুত্রক ওচরে পাই ব্রহ্মার আনন্দর সীমা নাই ও মরমেরে ও পুত্র কবু ও শুনা নারদ মোর ও শুনা
বছৰ ঐ উপযুক্ত বয়স বাছা হৈছে তোমাৰ কিমান আৰু ঘূৰি ফুৰা বিয়া পাতিম বাছা তোৰ ভাবি আছো মনে বাছা নাৰদ সংসাৰত এটা নিয়ম আছে বাছা নিয়মটো কি জানা লিকিৰা হলি আনবা লাগে আৰু চিয়া হলি বাছা বিয়া দিবা লাগে ধুনু লগা কইনা এটা আনি দি মই তোকে কথা শুনি নাৰদ মুনি হাঁহিবে লাগিলা ব্ৰহ্মাদেৱক চাই মুনি ব্ৰহ্মাদেৱক চাই মুনি পিতা পিতা মোৰ বিয়া পাতি দিবি নেকি তোমাৰ বিয়া পাতি দিম শুনা শুনা পিতা মোৰ স্বৰূপ বচন বিয়াৰ কথা কলে পিতা হাঁহি উঠে মোৰ বিয়া পাতি দিম কত পিতৃৰ মনে শান্তি না মই কিয় কৈছো মনে শান্তি নাই বুলি তিৰি পালে পিতৃ মাতৃক
গতিকে পিতা মই কেতিয়াও বিয়া নাপাতো, মই কেতিয়াও নাপাতো, মই কেতিয়াও নাপাতো। অ পিতা, বিয়া হৈছে এটা সাংঘাতিক বস্তু। পৰালৈকে বিয়া হ'ব নালাগে। যিবিলাকে বিয়া হৈছে সেইবিলাকে গম পাইছে, আৰু যিবিলাকে বিয়া হোৱা নাই ঐ এবাৰ বিয়া পাতি চাবা কেনে লাগে তেহে জানিবা। ঐ এবাৰ পাতি কাণ ধৰিবা কিয় পাতিলো বুলি ভাবিবা। ভাতৰ পাতত কাহি থাকে চা পুৱা গধূলিৰ খোৱা কামোৰা। তেওঁ কব এইটো কৰা নকৰিলে ভাত নোপোৱা। গতিকে পিতা মই কেতিয়াও বিয়া নাপাতো, মই কেতিয়াও নাপাতো, মই কেতিয়াও নেপাতো। অ পিতা, নাৰীবিলাক হৈছে সাংঘাতিক। নাৰীবিলাকে কি কৰে জানে পিতা? কি কৰে? ঐ মাকৰ ঘৰত তাই কাম কৰবা পাৰে, কিন্তু গিৰিয়েকৰ ঘৰত তাই কাম কৰবা নৰে। পিছত কি কৰে জানে পিতা? ঐ আজি যদি মূৰৰ বিষ, কালি যদি আঁঠুৰ বিষ, গপ ধৰি থাকে তাই খাহে কৰ ঘৰতে। গতিকে পিতা মই কেতিয়াও বিয়া নাপাতো, মই কেতিয়াও নাপাতো, মই কেতিয়াও নাপাতো। অ পিতা, নাৰীবিলাকে আৰু কি কৰে জানে? আনৰ বস্তু নাৰীবোৰে সদায় ভাল, নিজৰ থাকিলেও পিতা, নিজৰ থাকিলেও পিতা ৰমক জমক কাপোৰ যদি কোনোবাই পিন্ধা দেখা, খেচ খেচাই থাকিবগৈ, খেচ খেচাই থাকিবগৈ। আৰু স্বামীয়ে যদি প্ৰয়োজনীয় বস্তুটো দিব নোৱাৰে নহয় পিতা, নিজৰ স্বামীক এৰি থৈ পলাই গুচি। সেইকাৰণে মই কৈছো পিতা, নাৰীৰ সমান মহাপাপী, নাৰীৰ সমান মহাপাপী। বিয়া নকৰাও পিতা মই কলো সত্য কৰি, প্ৰভুৰ নাম লৈ মই, প্ৰভুৰ নাম লৈ মই। এই কথা শুনি ব্ৰহ্মাদেৱী ক্ৰোধত জ্বলিলা, নাৰদক চাই ব্ৰহ্মাই নাৰদক চাই ব্ৰহ্মাই শুন শুন মহাপাপিষ্ঠ নাৰদ, তই ব্ৰহ্মসাপ দিন তোকে জানিবি নিশ্চয়। মোৰ সাপে গন্ধৰ্বৰ কুলত তই জনম লভিবি, আৰু মোৰ সৃষ্টি নাৰী জাতিক নিন্দা কৰাৰ হেতু তই এজনী নহয়, দুজনী নহয়, একেলগে 50 জনী নাৰীৰ সংগে তই বিবাহ পাশত আবদ্ধ হবি।
যা যা হেৰ কুলংগাৰ তই গন্ধৰ্ব দেশত জনম ল অ কথা শুনি নাৰদ মুনিৰ মহাভয়ী পিতৃৰ চৰণে ধৰি পিতৃৰ চৰণে ধৰি ও পিতা ও পিতা ও কিয় দিলা অভিশাপ ও পিতা বিনায়প রাধে রাম রাম বিনা অপরাধে পিতৃ হই নুবুজিলা পুতৰ মনৰ কথায় ও কিয় দিলা অভিশাপ এ হৰি ও হাই হৰি এহি বুলি নাৰদ মুনি কান্দিবে লাগিলা তাকো দেখি ব্রহ্মাই পাশে কহি বেলা এ ব্রহ্মাই বোলে নারদ তই ও দুখ নক বাসা এয়া তোর ভাগ্যর লিখন বাসা ভাগ্যর লিখন বাসা মুনিয়ে মনে মনে ভাবে পিতৃয়ে মোক অভিশাপ দিছে আকৌ এতিয়া কৈছে এয়া মোৰ ভাগ্যৰ লিখন বুলি পিতৃয়ে পুত্ৰৰ বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা ও পিতা পিতৃয়ে পুত্ৰৰ বাবে পিতা ব্ৰহ্মাদেৱ পিতৃ হৈ নুবুজিলা পুত্ৰৰ মনৰ ব্যথা সেই পাপে চুব তোমাক নিশ্চয় জানিবা ময়ো দিলো অভিশাপ আজিৰ পৰা কোনোৱে ব্ৰহ্মাক পূজা নকৰিব আজিৰ পৰা কোনোৱে ব্ৰহ্মাক পূজা নকৰিব আজি হন্তে ব্ৰহ্মাৰ পূজা লুপ্ত হৈ যাব নাথাকো তোমাৰ সঙ্গে মই তোমাক এৰি যাওঁ দূৰলৈ ও ও কান্দি কান্দি নাৰ
যাই রে যাই পিতৃকৱেৰিয়া নাৰদ বনে চলি যায় নারদ বনে চলি যায় হরিয়ে কিনু পাপৰ ফলত প্ৰভু অভিশপ্ত হইলু নাৰায়ণ নাম লৈ মই জীৱনতে জীবু নাৰদ যাই রে যাই নারদ বনে চলি যায় ধ্যানত বহি নারদ মুনি ও জীবনতে কিন্তু ব্রহ্মার অভিশাপ চোৱা ব্রহ্মার অভিশাপ চোৱা ও রাইজ নারদ মুনির কথা আমি ও কিছু সময় থওঁ গন্ধর্ব দেশৰ কথা ও মহামতি নামেও আছিল গন্ধর্ব নৃপতি ভার্যা হোমে থাকে রজাই মহারঙ্গ পুরী মনে রঙ্গ পুরী মহারঙ্গ পুরী মহামতির এটাই মাত্র দুঃখ দেখা পোৱা নাই ৰজাই সন্তানৰ মুখ বয়স বাঢ়ি বাঢ়ি ৰজাৰ বৃদ্ধ কাল হৈ হৰি ভক্তি কৰি দুয়ো গধূলি পুৱাই তোর চিন্তাই রজা রানীর ও আছে দিন আৰু এদিনাখন বশিষ্ঠ মুনি আহি বশিষ্ঠ মুনিক চাই মহামতি ৰজাই প্ৰণাম কৰি কৈছে ও হে গুৰু কি কৰো পাই
কৃপা কৰা তুমি কালত আমাৰ গুৰু কোনেনো চাৰিব জলপিণ্ড দিবলৈ চোন বোলে ৰজা তুমি এক কাম কৰা পুত্ৰ বাঞ্ছা হেতু তুমি মহাদেৱক স্তুতি কৰা ও মুনিৰ উপদেশ পাই ও গন্ধৰ্বৰা জনয় স্তুতি কৰে শিৱৰ চৰণ ও ৰজাৰ স্তুতি ত্ৰিনয়ন ও সন্তুষ্ট হিলায় দিলা হে ৰজা মহামতী তোমাৰ স্তুতিত তুষ্ট হলো মই কি বৰ লাগে কহিও সত্তৰ প্ৰভু ও ৰজাই বোলে প্ৰভু মোক ও একো কেনা মোক মাথো লাগে প্ৰভু হৰি ভক্তি পুত্ৰ এক ভক্তি পৰায়ণ পুত্ৰ এক তথাস্তু ও তথাস্তু বুলিয়া বৰ ও দিলা খুল পানী আৰু এইফালে অনন্তৰে ৰাণী পাছে ও দিন গণে ৰজাই কোনদিনা পুত্ৰ ভাবিবে লাগ কোনদিনা পুত্ৰ ভাবিবে লাগ দশ দিন
লক্ষণে ৰাণীৰে কওক পুত্ৰ উপজিলা আৰু পুত্ৰ দেখি ৰজা ৰাণীৰ হৈ আনন্দমী পঞ্চদিনৰ মূৰে পুত্ৰৰ আৰু পঞ্চদিনৰ মূৰে পুত্ৰৰ গণনা পা গণনা কৰিবলৈ গৰ্গ মুনিক ৰজাই পাছে ও গণক চলিল ৰে ও ৰজাৰ গৃহক গণনা পাতিছে প্ৰজাগণে আছে চাই হে হৰি ধাৰি এখন ফলি এখন মোক দিয়া শুন কাল হৰি নগদ টকা এটা দিয়া আৰু এগুণ ধাৰ গণক গণনাৰ যত বস্তু উলিয়াই দিলা উপবহন নাম তাৰ গণকে বোলে মই গণনা গণনাত ভাল বেয়া ও আই চলিটোৰ বেয়া বুলি মই একো পোৱা নাই কিন্তু মই এটা বস্তু পালো আই ও ডাঙৰ হলে ই কিন্তু ও বেলেগ বস্তু মানে আই ই ডাঙৰ হলে কিন্তু এজনী নহয় দুজনী নহয় একেলগে 50 জনী নাৰীক কিন্তু 50 জনী নাৰীক কিন্তু ও বিদায় লৈ গণক বাপু গৃহে চলি গইলা কুলে লৈ মাতৃ পুত্ৰ কুলে লৈ মাতৃ শুই তই থাকিবি মোৰে শুনে মনি শুই তই থাকিবি দে এজনীৰ লগতে বিয়া পাতি দি মই 50 জনী ৰাণী বিদে
তই অনন্তৰে শুন ঐ অনন্তৰে শুনক পাছে আৰু কতদিনে উপবহন যৌবন প্ৰাপ্ত একদিনা শুনক ৰাইজ একদিনা শুনক ৰাইজ লাহে লাহে উপবহন ডাঙৰ দীঘল হ'ল কালক্ৰমত সি যৌবন প্ৰাপ্তও হ'ল এদিনাখন উপবহনে মনে মনে ভাবিলে মইতো ৰজাৰ ল'ৰা হয় আৰু মই গোটেই দিনটো যে ৰাজকাৰেঙত অকলে অকলে বহি থাকোঁ আজি মই কিন্তু ক'ৰবালৈ ফুৰিবলৈ যাম কিন্তু এই কথাটো মই মোৰ পিতৃ মাতৃক কেতিয়াও কৈ থৈ নাযাওঁ আৰু এহি বুলি উপবহন ফুৰিবলৈ এক অৰণ্যৰ মাজে অৰণ্যৰ মাজে বনে বনে ঘূৰি সি ভাগৰিব পুণ্ডৰিক সৰোবৰৰ তীৰত পুণ্ডৰিক সৰোবৰৰ তীৰত কিন্তু চাওক বিধিৰ লিখন নাযায় খণ্ডন ঠিক সেই সময়ত কি হ'ল চিত্ৰসেন গন্ধৰ্বৰ কইনা আছিল 50 জনী সৰোবৰৰ তীৰে আহে লয়লাস মাছা ঘাহি মাৰি জলৰ পাত্ৰ যুৱকে কবহি আছে দেখিলন্ত বনিহত এইটো কোনোবা অচিনাকি ল'ৰা নহয়নে ক'ৰ পৰা আহিছা ডেকা তই অকলে অকলে ডেকা তই ক'ৰ পৰা আহিছা তই আমি আহো সদায় তোমাকে দেখিছো আজি আমি আহো সদায় তোমাকে দেখিছো আজি ক'ৰ পৰা আহিছা তই তথাপিতো কোঁৱৰৰ মাত বোল ক'ত মাত বোল দিব ভাগৰে যুগৰে বাচাই এনেকৈ বহু সময় পাৰ হৈ গ'ল
ও সৰুজনী কই পাছে বৰজনীক চাই বোলো বৰজনীক চাই এ ডাঙৰ বাই ইয়াক দেখি মোৰ কিন্তু ভাল লাগি যায় বোলো ভাল লাগি যায় মাজুজনী কই পাছে সৰুজনীক চাই বোলো সৰুজনীক চাই মোৰো দেখো ইয়াক কিবা ভাল লাগি যায় বোলো ভাল লাগি যায় এইবাৰ ৩৫ নম্বৰ জনীয়া কৈছিল মোৰো দেখো ইয়াক কিবা ভাল লাগি যায় বোলো ভাল লাগি যায় এইবাৰ ৪৮ নম্বৰ জনীয়া ক'লে মোৰো দেখো ইয়াক কিবা ভালেই লাগি যায় বোলো ভাল লাগি যায় এইবাৰ ৪৯ নম্বৰ জনীয়া ক'লে মই হলে ইয়াক কিন্তু এৰি দিয়াত নাই বোলো এৰি দিয়া নাই এৰি দিয়াত নাই মানে বিয়া পাতি ঘৰলৈ লৈ যাম মই বোলো লৈ যাম তেতিয়া একেবাৰে সৰুজনী ৫০ নম্বৰ জনীয়ে কৈছিল হে সৰু বাই তই ঠিক কথাই চিন্তা কৰিছা ইয়াক দেখি আমাৰ পিতাই কিমান যে ভাল পাব বোলো কিমান যে ভাল পাব ইয়াক দেখি আমাৰ পিতাই কিমান যে ভাল পাব বোলো কিমান যে ভাল পাব কাৰণ আমাৰ ঘৰত ল'ৰা নাই ইয়াক ৰাখি থব বোলো ইয়াক ৰাখি থব তেতিয়া ডাঙৰজনীয়ে কৈছিল প্ৰথমতে কোনে দেখা পাইছিল মই দেখা পাইছো মই প্ৰথমতে কোনে দেখা পাইছিল দেখা পাইছো ঐ এহিমতে কইনা খবৰ দন লাগি যায় ও হেন কালে ৰম্ভা দেৱী হেন কালে ৰম্ভা দেৱী এ ৰম্ভাই বোলে কইনাগণ চিন্তা নকৰো ইয়াৰ উপায় মই কৰিম ইয়াৰ উপায় মই কৰিম শুনা শুনা গন্ধৰ্বৰ কন্যাগণ এই কোঁৱৰৰ বাবে কাজিয়া কৰাৰ নাহি প্ৰয়োজন এখেত হৈছে ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ উপবহন নাম লৈ জনম লভিছে আৰু ৫০ জনী নাৰীৰ সংগে বিয়া হ'ব বুলি ব্ৰহ্মাই পূৰ্বতে অভিশাপ দি থৈছে ও সেয়েহে তোমালোকে চিন্তা নকৰো সকলোৱে একেলগে কথা শুনি কন্যাগণ ৰৈ নাথাকিলা সকলোৱে একেলগে আৰু লগে লগে উপবহন সাৰ পাই আৰে মোৰ ওচৰত ৫০ জনী নাৰী আৰু ৫০ জনী নাৰীয়ে যে মোক মাল্যদান কৰিলে কথাটো বাৰু কি পূৰ্বৰ ব্ৰহ্মাৰ অভিশাপ তাৰ পিতা স্বৰ্গ পিতা ধৰ্ম শাস্ত্ৰৰ বচন পিতা শাস্ত্ৰৰ বচন ও তোমাৰ অভিশাপ পিতা হইলা পূৰণ পিতা শাস্ত্ৰৰ বচন নাযাই খণ্ডন কইনা খবক লৈ কোঁৱৰ
ও গৃহক ও পিতৃ মাতৃর আগে যাই পিতৃ মাতৃর আগে যাই ও সকলো সভা সদর পদধূলি ও আমি শিৰে তুলি নারদ মুনির দ্বিতীয় জন্ম আৰু গন্ধৰ্ব বিয়াৰ কথা ও ইমানতে হুমায়াত মন মুজিয়ায় ও পাপত মন ভুঞ্জিয়া প্রভু ও মই মহাপাপী প্রভুকে না জানিলু ও প্রভু এই জীবন বিফলে যাই কৃষ্ণৰ কিংকৰে কহে হৰি নামে পাপ দহে ৰাম নাম সবা ও হৰি ও কৃষ্ণৰ কিংকৰে কহে হরি নামে পাপ দহে রাম নাম সবা যিটো জনে ৰাম স্মৰে সকলো পাপ কতৰে অনায়াসে পাৱে মুক্তি প্রভু ও প্রভু ও দয়া কৰা দয়াময় পখিলো শৰণ আমি অতি মূঢ়মতি একোকে নাজানো পাতক চাৰু কদাকি বোলা ৰাম ৰাম ও ৰাম হৰি বল বল হৰি হৰি বল
একেলগে একেলগে ও কি ও ও আমাকে এরিয়া দূর হই না যাবা হৃদয়তে থাকা হরি হে ও কি ও তোমার মায়ায়ে মন মুহিয়াছে দেখা দিয়া নারায়ণ হে